Hello guys, welcome back to my YouTube channel. After all, আজি প্ৰায় 2 মাহ মানৰ পাছত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিছুমান প্ৰব্লেমৰ কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে ক্ষমা কৰি দিব। সেইকাৰণে আজি ভিডিঅ'টো পুৰা বাছৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মই গৈ আছোঁ টাউন আৰু তাত কি কৰোঁ আপোনালোকক দেখাম, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। বাছৰ পৰা নামি মই মোৰ কৰিবলগীয়া কিছুমান কাম কৰি ল'লোঁ, যোনখিনি কৰিবৰ কাৰণে আহিছিলোঁ। আৰু চাওঁতে হঠাতে বতৰটো বহুত বেছি বেয়া কৰি আহিছে। দেখিছেনে কিমান কোলা মোলা কৰি আহিছে। আপোনালোকৰ ফালে এনেকৈ ৰ'দ বৰষুণ দি আছে নাই বাৰু কমেণ্ট কৰি জনাবচোন। আৰু কামখিনি কৰি আজৰি হোৱাত বতৰটোৱে ৰূপ ওলোৱা দেখি অলপমান ভোক লাগিলে, তো সেইকাৰণে ভাবিলোঁ যে যাওঁ কিবা এটা খাই আহোঁগৈ। তো সেই বুলি ভাবি মই আহিলোঁ এইখন আমাৰ টাউনতে থকা ৰেষ্টুৰেণ্টলৈ। আৰু ইয়াৰ ইণ্টেৰিয়ৰটো এফৰ্ডেবল প্ৰাইজত বহুত ধুনীয়া হয়, আপোনালোকে আহি পেলাই চেক কৰিব পাৰে। আৰু এইখন হৈছে ইয়াৰ মেনু কাৰ্ডখন, কি অৰ্ডাৰ দিওঁ বুলি ভাবি মেনু কাৰ্ডখন চেক কৰিলোঁ। বাট ইয়াৰ প্ৰাইচবোৰ দেখি মোৰ চকু কপালত উঠিলে। কিন্তু যি নহওক বুলি ভাবিলে পকেটত 200 টকা এটা পৰি আছিলে, দি দিলোঁ অৰ্ডাৰ চিকেন 65 এক প্লেট। অৰ্ডাৰটো দিয়াৰ পাছত প্ৰায় আধা ঘণ্টামানে ৰ'ব লগা হ'ল। মই পুৰা ভাগৰি জুগৰি ৰৈ আছোঁ কেতিয়া আহিব বুলি। আৰু অলপ সময় ৱেইট কৰাৰ পাছত আহি পালে আমাৰ চিকেন 65, বহুত বেছি টেষ্টি আছিলে। আৰু তাৰপাছত মই আহিলোঁ আইচক্ৰীম খাবলৈ বুলি। আৰু ইয়াৰ পৰা 20 টকীয়া আইচক্ৰীম এটা হাতত লৈ মই উভতিলোঁ ঘৰলৈ বুলি। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগ পাম নেক্সট ভিডিঅ'ত।